আজি ৰাতিপুৱাই খৰধৰকৈ ঢেকীয়াজুলি মাৰ ঘৰৰ পৰা বিহালীত থকা বাৰ ঘৰলৈ জাৰ্ণি আৰম্ভ কৰিলোঁ। আহিয়ে দেখিলোঁ আৰতি কৰাৰ সময় হ'লেই। সেয়ে খৰধৰকৈ গৈ আৰতি কৰিবলৈ ময়ো সাজু হ'লোঁ। কবে ঢাক দেবে ডাক দিন গুনছে যে তারি শিউলি মাখা গল্প আগমনের সুর তোমার টুলির গন্ধ ছড়ালো। আৰতি শেষ কৰি সকলোৱে আশীৰ্বাদ ল'লোঁ। তাৰ পিছতে কিছু সময়ৰ বাবে পূজাথলী নিজম পৰিল, কিন্তু মানুহৰ সমাগম হৈয়ে থাকিল। এইখিনি সময়তে আমিও অকণমান বহি আৰাম কৰি ল'লোঁ। ভিৰ কম হৈ থকা এইখিনি সময়তে মই আৰু ছোৱালীয়ে মাৰ চৰণত সেৱা জনাই আশীৰ্বাদ ল'লোঁ। দেৱী মাক সেৱা জনাবলৈ অহা ভক্তসকলক বিলাবলৈ প্ৰসাদৰ ভাগসমূহ আগতেই সাজু কৰি ৰাখিছে। প্ৰসাদ অবিহনে যিহেতু পূজা অসম্পূৰ্ণ যেন লাগে, সেয়েহে ময়ো প্ৰসাদে ভাগ ল'লোঁ। আনফালে ভক্তসকলৰ মাজত বিলাবলৈ খিচিৰিও সাজু কৰা হ'ল। ইতিমধ্যে যজ্ঞৰ বাবে যজ্ঞথলী সাজু কৰি তোলা হ'ল। আৰু এটা সময়ত যজ্ঞকুণ্ডৰ জুইকুৰা জ্বলি উঠিল। অন্যান্য সকলৰ লগতে আমাৰ পৰিয়ালৰ সদস্যকেইজনেও কুণ্ডত আহুতি দি যজ্ঞত ভাগ ল'লে। এনেকুৱা এক মাংগলিক কাৰ্যত পৰিয়ালৰ সদস্যকেইজনে অংশগ্ৰহণ কৰিবলৈ পাই মনটো কিবা উৎফুল্লিত হৈ পৰিল। তাৰ পিছতেই আৰম্ভ হ'ল কুমাৰী পূজা। তাতো পৰিয়ালৰ এজন হিচাপে অংশ ল'লোঁ। কণমানি কুমাৰী দেৱী কেইগৰাকী উপহাৰৰ টোপোলাকেইটা যেতিয়া হাতত তুলি দিলোঁ, তেওঁলোকৰ মনত কি যে ফূৰ্তি। পূজাৰ শেষত তেওঁলোকক খোৱাই বোৱাই নতুন এসাঁজ কাপোৰ দিয়া হ'ল। আৰু এয়া পুনৰ সন্ধিয়া আৰতি শেষ হোৱাৰ পাছত সমূহীয়াকৈ আশীৰ্বাদ লোৱাৰ সময়। তাৰপিছত ঢাক ঢোল বাজি সন্ধিয়াৰ পূজাই পূৰ্ণ ৰূপ পালে। সুযোগ বুজি মই আৰু স্থানীয় বান্ধৱী এগৰাকীয়ে লগ হৈ আৰতিত অংশগ্ৰহণ কৰিলোঁ। ইতিমধ্যে যথেষ্ট সংখ্যক ভক্ত মণ্ডপত গোট খাইছে। তেওঁলোকৰ মাজত খিচিৰি বিলাওঁতাই খিচিৰি বিলাইছে, মাহ প্ৰসাদ বিলাওঁতাই মাহ প্ৰসাদ বিলাইছে আৰু পায়স বিলাওঁতাই পায়স বিলাইছে। তাৰ পাছতে উপস্থিত হোৱা ভক্তসকলক লৈ স্থানীয়ভাৱে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ল। জনাই নজনাই মই দুটামান গান গালোঁ। অনুষ্ঠানটো ধুনীয়াকৈ আগবঢ়াই নিলে কিন্তু আমাৰ মাহীৰ ল'ৰা ধনে। ধন সাংস্কৃতিক দিশত কিন্তু যথেষ্ট আগ্ৰহ। ৰাইজৰ বিপুল দাপীত আমি গিৰিয়েক ঘৈণীয়েক খালেও অলপ ঝুমুৰ নাচিবলগীয়া হ'ল। আৰু এনেদৰেই ভক্তি আৰু ফূৰ্তি ফাৰ্তাৰ মাজেৰে নৱমীৰ দিনটো পাৰ হ'ল। আৰু ইয়াৰ লগে লগে আজিৰ দিনটোৰ মোৰ ব্লগটো সামৰিলোঁ। বাই বাই।